গুড ইভিনিং আৰম্ভ কৰিছোঁ আজি তৃতীয়টো ভিডিঅ' দুখন ভাওনা গ'ল আজি 3 নম্বৰখন ভাওনা আজি নাট আছে দক্ষ যজ্ঞ আৰু আজি বকলাই বাৰিচোৱা নামঘৰত আছে তো তালৈ এতিয়া যাত্ৰা আৰম্ভ কৰিম আৰু আজি অকল মই দৰ্শক নহয় আজি মোৰ নিজেও ভাও আছে কি ভাও আছে ভিডিঅ'টো চাই থাকক নিশ্চয় গম ভিডিঅ'টো চালেই গম মই কি ভাও লৈছোঁ এটা নতুন চৰিত্ৰ আজি কৰিম চেষ্টা কৰিম আৰু কিমান কি হয় নাজানো তো তাকে আৰু আজি আৰম্ভ কৰিছোঁ ভিডিঅ'টো চাই থাকক ফাইনেলি পাই গ'লোঁ নামঘৰৰ ওচৰত বাইকবোৰ ৰখালোঁ এইফালে আমাৰ ককৈদা এয়া আৰু এইফালে এজন এইফালে এইটো পাই গ'লোঁ এতিয়া নামঘৰলৈ গৈ আছোঁ তো দেখাইছোঁ চাই থাকক আৰু আজি অলপ তফা হ'ব নে কি এয়া ক'ত গ'ল এয়া চাই থাকক আৰু এইফালে ৰাংগাদা ভূঞা মহাকাল ধুনীয়াকৈ ৰৈ আছে আৰু মহাকালৰ কাষতে এয়া আমাৰ গৰুণ্ড আছে বাকী এয়া বন্ধুহঁতৰ বাইক ব'লক এতিয়া নামঘৰ যাতো আহি নামঘৰ ভাগ পাই গ'লোঁ ধুনীয়াকৈ ইয়াতে আজি ভাওনা কৰিব লাগিব আৰু ইয়াত ধুনীয়াকৈ চাউণ্ড টাউন ফিট কৰিলে লাইট চাইট পূৰা চেকিং কৰি আছে আৰু কাষতে নাটঘৰ এভাগ আছে আৰু এইফালে নাটঘৰ কাষতে নামঘৰ মানে নাটঘৰ আৰু নামঘৰ একদম কাষতে লাগি আছে আৰু এইফালে আজি ইয়াতে মেকআপ হ'ব আৰু বাকী আহিলে ল'ৰাসকলে আৰু নামঘৰ ইয়াৰ ভিতৰত পৰিৱেশ আজি দক্ষ ৰজা খবৰ মাৰিম কি খবৰ সকলো চাগে নিশ্চয় ভাল আৰু আজি আছে ভাওনা বকলাই বাৰিচোৱাত আজি আছে নাই দক্ষ যজ্ঞ আৰু মই গাইছোঁ দক্ষ আৰু এয়া আছে পেটলা এই পেটলা গাইছে হবি এয়া হৃদয়া নামটো কি লৈছে শিৱ আহক তেন্তে আজিৰ ভিডিঅ'টো এয়া ৰাংগাদা দেই আহক তেন্তে আজিৰ ভিডিঅ'টো ক্লাবৰ পাই আৰম্ভ আৰু এইফালে ক'বলৈ ভাণ্ডাৰৰ গাড়ী আহি পাই গ'ল এইফালে ধুনীয়াকৈ ড্ৰেছ আছে আৰু ওপৰত নন্দীভাগ উঠাই লৈ আহিছোঁ ধুনীয়াকৈ বাৰু বাকী সময় আহি পৰিছে আৰু মেকআপ কৰিবলৈ আৰু এইফালে দাদানৰ ওচৰতে মই মেকআপটো কৰি ল'ব লাগিব আৰু এইফালে আমাৰ আজি সতী দেই ইয়াত ধুনীয়াকৈ সতী ঘৰতে ওলাই গৈ আহিলে আৰু যদি বহুত গৰম সেইকাৰণে দেখিছে নহয় ফেনৰ ওচৰতে বহি লৈছে সতী আৰু এইফালে আপোনালোকৰ মৰমৰ সত্যৰঞ্জন বৰুৱা আজি মহাদেৱ ৰূপত ইয়াত ধুনীয়াকৈ মেকআপ কৰি হৈ গ'ল কেনেকুৱা দিছে মেকআপটো ক'ব কমেণ্ট কৰি সেই ধুনীয়াকৈ ওলাম এতিয়া টিপটপ হৈ আৰু এইফালে সতী কাষত বোলো কোন ৰৈ আছে চাওঁগৈ দেখিছোঁ এয়া আমাৰ মৰমৰ লক্ষী ধুনীয়াকৈ কণমানি ভণ্টিজনী আজি গাব লক্ষী দেখিছে না ধুনীয়াকৈ সাজি কাচি ওলাই আহিছে এইফালে মই শিৱ এইফালে নন্দী ভেংগী এইফালে এইটো এটা এইফালে এইটো এটা এইটো ই মানে আৰু এইটো ই এইফালে আজি এইফালে ভক্ত আজি ভিংগি দেখিছে নাই এই আজি ভিংগি নন্দী আহি আছে দেখাই আছে খবৰ ভাল এতিয়া খবৰ বেয়া ভাল চল্লিছ এইফালে আজি হাঁহি আহিছে দেই আজি হাঁহি আহিছে এইফালে আমাৰ পক্ষীবোৰ আছে এয়া আৰু বাকী এইফালে মেকআপ চলি আছে এয়া বীৰভদ্ৰ ৰৈ আছে আৰু লাহে লাহে ক'বলৈ সকলো ভাৱে ৰেডি হৈ গৈছে এইফালে আমাৰ সতী দেখিছে ন সতী ফুল আজি ৰেডি ওলাবলৈ আৰু এইফালে সতী মাক প্ৰসূতি দেই আৰু সেইফালে প্ৰসূতিৰো মাকৰ মাক আৰু বাকী এইফালে আমাৰ কণমানি লক্ষীজনীয়ে ফেনৰ সেয়া লৈ আৰু এইফালে আজি মহিলা চৰিত্ৰ ৰূপায়ণ তিনিজনীয়ে ৰেডি হৈছে দেখিছে নহয় সতী প্ৰসূতি আৰু লক্ষী আমাৰ একদম কণমানি লক্ষীজনী আৰু এইফালে আমাৰ দেৱৰাজ ইন্দ্ৰ অলপমান বাৰ্তা ভাষত ব্যস্ত বোলো দুটা দেখাই দিয়ে ইও দুটা দেখাই দিলে ময়ো দুটা দেখাই দিলোঁ বাকী এইফালে মেকআপ চলি আছে আমাৰ মুনিবৰৰ আৰু এই দাদানৰ ওচৰতে মই মেকআপটো কৰিলোঁ আৰু এইফালে আমাৰ ক'বলৈ আজি নাৰদ আৰু আপোনালোকে হয়তো চেহেৰাটো দেখিছেনে বাৰু সুভাশিষ দা যে আমাৰ আছিলে তেওঁৰ লগত দেখিবলৈ একেই কিন্তু এই ভাইটিৰ নাম হ'ল দেৱাশিষ আৰু সুভাশিষ অলপ নামটো একেই দেখাটো একেই আৰু কণ্ঠও প্ৰায় একেই আৰু এইফালে আমাৰ আনজন দেৱতা এইফালে শনি আছে এইটো আৰু এইফালে আমাৰ যি ক'বলৈ বিষ্ণু ধুনীয়াকৈ মেকআপ কৰি ৰেডি হৈ গ'ল বাকী এইফালে আমাৰ ভিংগি আছে আৰু বাকী আৰু এইফালে দেখিছেনে মাক জীয়েক দুইজনে ফেনৰ সেয়ালৈ ব্যস্ত এয়া মাক আৰু এইফালে জীয়েক চব আজি ফেনৰ হাত ব্যস্ত যিহেতু বহুত গৰম এইফালে আমাৰ বাকীসকল ভাৱে ৰেডি হৈ আছে আৰু বাকী গৰম মানে ইমান পৰিছে ফেন লগাই থৈছে যদিও বিচনী ল'বলগীয়া অৱস্থা হৈ গৈছে আৰু এইফালে মই ধুনীয়াকৈ চুলিলি লগাই ল'লোঁ
বাকী এইফালে আমাৰ নন্দী আৰু মই ভিংগি ক'বলৈ ভিংগি ফটো মাৰ ব্যস্ত বেলেগকৈ গতিকে আমি দুটাই আছোঁ আৰু এইফালে মৰমৰ মহাদেৱ এইফালে ভিংগি ভক্ত ভিংগি আমি ফুল ৰেডি হৈ গ'লোঁ ওলাবলৈ মোচন দিছে নহয় চিন চলি আছে তাৰ মাজে পক্ষ মোবাইল উলিয়ালোঁ এইফালে আজি আমাৰ নাৰায়ণ এই আদিমবোৰ গৰম আজি তাকে আৰু ভাওনা চলি আছে 5 লাখ পাই চাগে চাই থাকক বীৰভদ্ৰ মণিভদ্ৰ ফুল ৰেডি এয়া বাকী এইফালে ভাওনা চলি আছে ভাওনা এদাই ক'বলৈ মেকআপ মুচি আছোঁ এইফালে বহুত ভাল লাগিলে আৰু বাকী এইফালে ড্ৰেছ সামৰি আছে আৰু বাকী আৰু এইফালে ভাওনা এদাই হোৱাৰ পিছত ধুনীয়াকৈ এসাঁজ ভাত খাব লৈছোঁ আৰু ভাত খাইছোঁ
এমোচন এয়া আৰু বাকী আছে আৰু বাকী খাব লৈছোঁ বাদ বাকী খাবলৈ বহিছোঁ দেই আৰু এইফালে এয়া ধুনীয়াকৈ বহি গৈছে চব খাবলৈ আৰু বৰ্তমান ৰাতিপুৱা হৈ গ'ল অলপমান আন্ধাৰ হৈ আছিলে ভাওনা এটাৰ পিছতো সেইকাৰণে মই ঘৰ নাযাওঁলে অলপমান পোহৰ পৰা দিলোঁ আৰু ৰাতিপুৱা শুই উঠিয়ে দেখিছেনে কি ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ দেখিছোঁ ক'বলৈ ৰাতিপুৱা হৈ গ'ল বৰ্তমান পিছফালে অলপ পাহাৰৰ নজৰা দেখিছেনে এয়াই আৰু বাকী নামঘৰ তেতিয়া ঘৰলৈ যাওঁ আৰু বৰ্তমান ঘৰ যাব ওলাইছোঁ যাবলৈ মন যায় কাৰণ পৰিৱেশটো চাওক না ইমান ধুনীয়া ৰাতি আহিছোঁ দেখি একো নাই দেখা নাই কিন্তু এতিয়া চাওক কি ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ কিন্তু তথাপি উপায় নাই এতিয়া যাব লাগিব তো আহিলে ইমানতে সামৰি মাৰিছোঁ তো কেনেকুৱা কমেণ্ট কৰি দিলে তো বাই বাই